মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি প্ৰিয়াঞ্চি আৰু নেন্সিক খেলাবৰ বাবে এখন ৰিজৰ্টত লৈ আহিছোঁ। দেখিছে নহয় ৰিজৰ্টখন কিমান ধুনীয়া। তাতকৈ ধুনীয়া ইয়াত খেলিবৰ বাবে ভিতৰত থকা সৰু ল'ৰা ছোৱালীৰ কাৰণে যিবিলাক সামগ্ৰী যিবোৰ আমি ঘৰত থ'ব নোৱাৰোঁ, তেনেকুৱা এটা খেলৰ সামগ্ৰী ইয়াত ব্যৱস্থা কৰি দিছে। তাতে আমাৰ ইহঁতি সোমাই গ'ল, মই এতিয়া সোমাই গৈছোঁ। তাৰপিছতে এতিয়া ওপৰলৈ আমি উঠি গৈ আছোঁ। ইহঁতৰ খেলৰ ঠাইডোখৰ ওপৰতহে আছে। এতিয়ালৈকে ইয়াত 3বাৰমান অহা হ'ল, কিন্তু এইবাৰহে মই ভিডিঅ' আকাৰে বনাইছোঁ দেই। ইহঁতি যেতিয়া হ'লেও 7 ছিষ্টাৰ যাম তেনেকৈ কৈ থাকে। সেইকাৰণে আজি ছানডে উপলক্ষে বন্ধ, ছামাৰ ভেকেশ্যনো চলি আছে বাৰু। ইহঁতক খেলাবৰ বাবে মই ইয়ালৈ লৈ আহিলোঁ। আগতে খুব পাৰ্কত যাম বুলি উৎপাত কৰে, কিন্তু যেতিয়াৰ পৰা 7 ছিষ্টাৰত ইহঁতি এবাৰ সোমালে, তেতিয়াৰ পৰা এতিয়ালৈকে পাৰ্কৰ কথা বাদ দি 7 ছিষ্টাৰ যাম বুলিহে কয়। ইয়াত সৰু ল'ৰা ছোৱালীৰ আকৰ্ষণৰ বাবে বিৰাট ধুনীয়া ধুনীয়া খেলৰ সামগ্ৰী মানে এৰেঞ্জ কৰি থৈছে। এয়া নেন্সিয়ে খেলিবলৈ ষ্টাৰ্ট কৰিয়ে দিলে। ইহঁতৰ লগত কেমেৰামেন হৈ মই ভিতৰলৈ সোমাই গ'লোঁ। এনেকৈ গাৰ্জেন এলাউ নকৰে ইয়াত। নেন্সিৰ বয়সটো সৰু হৈ থকাৰ কাৰণে তাইৰ বাবে মই ইয়াত সোমাব পালোঁ, আৰু সোমাব পৰা সুবিধা পালোঁই যেতিয়া ভিডিঅ'ও কৰি লৈছোঁ। ইয়াতকৈ আগতে 3বাৰমান মই আহিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল, পাহৰি থাকিলোঁ ইহঁতৰ লগত লাগোতে। এইবাৰ বোলো ভিডিঅ' কৰি লওঁ, নহ'লে নেন্সি ডাঙৰ হৈ গ'লে যদি আকৌ খেলিবলৈ আহে ইয়াত, তেতিয়া মানে নেন্সি যদি বয়সটো বাঢ়ি যায়, গাৰ্জেন এলাউ নকৰে। ইহঁতে এতিয়া বিভিন্ন ধৰণৰ খেলবোৰ খেলি আছে। এইটো বাউন্সিং হয়, প্ৰিয়াঞ্চি জঁপিয়াই আছে ইয়াত। এইবিলাক স্পঞ্জৰ কিউবছ হয়। ইয়াত জঁপিয়াই দিলে গাত একদম কোমল কোমল অনুভৱ হয়, সেইকাৰণে ইয়াত জঁপিয়াইছে তাহাঁতি। কিন্তু মই ইয়াত বহুত দিগদাৰত ভিডিঅ' কৰিছোঁ, কাৰণ মই মানুহজনো হ'লেও ওখ, আৰু মানে ইটো জেগাৰ পৰা ইটো জেগাৰ যাবলৈ হ'লে আপোনাৰ হাউলি যাব লগা পৰে যে, বিৰাট দিগদাৰ। মুকলি নহয় জেগাডোখৰ। তাহাঁতি কিনো খেলিলে আপোনালোকে ভালকৈ চাই থাকক আৰু। এইটো আকৌ কি গেম, এইটো ক্লাইম্ব কৰিছে তাহাঁতে। নাম পঢ়ি দিছে, কোমল যে স্পঞ্জৰ হয় কিউবছবিলাক, তাহাঁতি আৰু দুখ পোৱা নাই যে ধাম পৰি দিছে। মই আৰু ইফালৰ পৰা সিফালে কেমেৰা লৈ ঘূৰি ফুৰিছোঁ। খেলবোৰ চাই ভালেই লাগিছে তাহাঁতৰ। মানুহৰ কিন্তু বহুত ভিৰ ইয়াত। এই ৰিজৰ্টখনত আপোনাৰ থকাৰো সুবিধা আছে। সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে এইডোখৰ ঠাই বনাই দিছে। তাৰপিছতে তলত ৰেষ্টুৰেণ্ট। সোমাই পোৱা নাই বাৰু মই ওপৰত, মই অকল এই খেলৰ জেগাডোখৰ আৰু ৰেষ্টুৰেণ্টতে সোমাইছোঁ। মানে এবাৰ অহাৰ পাছত ল'ৰা ছোৱালীয়ে
আৰু বেলেগ জেগালৈ যাওঁ বুলি নকয় আৰু ইয়াৰ নামটোৱে লয়। বিশেষকৈ আমাৰ দুইজনীয়ে 7 চিষ্টাৰ নামহে লয়। সৰু ল'ৰা ছোৱালীয়ে গম পাব ন তাহাঁতে কি ভাল পায়, আমিনো কেনেকৈ জানিম। খেলি ভাল পাইছে সেইকাৰণে আহিম বুলি কৈছে। মানে কোনো এটা জেগাত ৰৈ থকা নাই আৰু তাহাঁতি ইফালৰ পৰা সিফালে গৈ ইটো গেমৰ পাছত সিটো গেম খেলিছে। এইফালৰ আকৌ শ্লাইডিংটো অলপ বেলেগ। নেন্সিয়ে কি খেলিছে বাৰু? এয়া নেন্সিক দেখিছেনে? টিকলিজনী ইফালৰ পৰা ইফালে একদম চুটি চাপৰ মানুহ যে, ইফালৰ পৰা সিফালে গৈ তাই ধুনীয়াকৈ মানে এটা জেগাৰ পৰা এটা জেগা পাৰ হ'ব পাৰিছে। মোৰ আকৌ দিগদাৰ হৈছে, মই মানুহজনী হ'ল ওখ, বস্তুখিনি হ'ল অকণমান মানে চাপৰ, সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱাহে আৰু মানে মোৰ দিগদাৰ হৈছে হাউলি যাবলৈ এটা জেগাৰ পৰা এটা জেগালৈ। নেন্সিও হাউলিছে, কিন্তু নেন্সিৰ কাৰণেহে একদম নেন্সিয়ে একেবাৰে চিধাকৈ যাবলৈ পাৰিছে। আমাৰ দুজনীৰ কাৰণে দিগদাৰ হৈছে। এইফালে আকৌ এইটো এটা শ্লাইডিং ৰাউণ্ডকৈ তললৈ সৰি পৰে। সেয়া সৰু ল'ৰা ছোৱালী বুলিহে পাৰিছে দেই, তল ওপৰ ইফালৰ পৰা সিফালে। মোৰ যে এনেকুৱা ভাগৰ লাগিছে নহয়। এইফালে আকৌ বাৰ্বি হাউচ এটা পালে। বাৰ্বি হাউচ তাহাঁতি এনেও ভাল পায়। মানে কোনো এটা গেম তাহাঁতি একেলেঠাৰে খেলা নাই, ইটোৰ পাছত সিটো দৌৰা দৌৰি। এইফালে আকৌ চাৰ্কেলকৈ কি হয় জানো, এইটো ইয়াত উঠি বহিলে তাহাঁতি, এইটো ঘূৰি থাকে ধুনীয়াকৈ। ইহঁতৰ পিছে এনেকৈ হাউলি পাৰ হৈ এটা জেগাৰ পৰা আন এটা জেগা। মোৰ মানে একদম গলধনটো বিষাই গৈছেগৈ, গৰমো লাগিছে। মানে কিমান হাউলি পাৰ হ'ব আৰু কেমেৰা লৈ। আচলতে সৰু ল'ৰা ছোৱালীৰ কাৰণে বনাই দিছে যে জেগাটো, আমাৰ ডাঙৰ মানুহৰ কাৰণেতো নহয়, সেইকাৰণে আকৌ। ৰিজৰ্টখনৰ বাহিৰৰ ভিউটো ওপৰৰ পৰা দেখাওঁ আপোনালোকক, আহক। ইমানেই ধুনীয়া নহয়, একদম মুকলি পথাৰ। আগতে এইবিলাক পথাৰহে আছিলে, পথাৰ নে বিল তেনেকুৱা কিবা এটা আছিলে। এতিয়া লাহেকৈ কিবা কিবি বহিছে আৰু এইফালে ব্ৰিজখন হোৱাৰ কাৰণে। ইমান ধুনীয়া মুকলি পথাৰ আগফালে। মানে ৰিজৰ্টখনৰ ফ্ৰণ্টত এখন গাৰ্ডেন আছে, সেইফালে এণ্ট্ৰেঞ্চ হয়, মানুহবোৰ সেইফালেদি আহে। চাওকচোন ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা চাই। এনেকুৱা মুকলি জেগাবোৰ ভাল লাগে থাকিবলৈ। ফাইনেলি ইহঁতৰ খেলাৰ সময় সম্পূৰ্ণ হৈ গ'ল, 1 ঘণ্টা। তাৰপিছতে তলত এখন ৰেষ্টুৰেণ্ট আছে, আপুনি যি খায় মানে ষ্টাৰ্টাৰ খাব পাৰে, আপুনি মেইন ফুড যি খায় মানে চবেই পোৱা যায় ইয়াত। মানে এখন ভাল ৰেষ্টুৰেণ্ট আৰু খানাবোৰো ভাল। তাৰপিছতে আমি ঘৰৰ পৰা খাই বৈ আহিছিলোঁ বাৰু। এওঁক ক'লোঁ কফিকে খাই লওঁ ব'লা, ইহঁতি চাওমিন যদি খাব। মোৰ কিন্তু তেনেকৈ হেভি খাবলৈ একো মন নাই। কফিকে একাপ খাওঁ, দুয়োটাই 2 কাপ কফি। তাৰপিছতে ইহঁতি কি খাই ল'ব। তাৰপিছত সেই তেনেকৈ বুলি তললৈ নামি আহিলোঁ। ৰেষ্টুৰেণ্টখনত এই মানুহ দেখিছে নহয় কিমান আহি আছে। এইফালে বহিবলৈ সুবিধাও আছে মানুহৰ। আমি এতিয়া ৰেষ্টুৰেণ্টত সোমালোঁ, ভাগৰো লাগিছে, ইহঁতৰো ভাগৰ লাগিছে।
ৱেটাৰজনে মেনুখন আনি দিলে। পানী পিয়াহো লাগিছে, মই পানী এগিলাচ ধুনীয়াকৈ খাই দিছোঁ আৰু। ইহঁততকৈ ভাগৰ মোৰহে বেছি লাগিলে, পিছে পিছে দৌৰি দৌৰি পানী পিয়াহ লাগি গ'লগৈ। আনকালে পানী বটল মোৰ বেগত থাকেই, আজি আকৌ পানী বটলটো মই অনা নহ'ল, ইয়াতে আহি খাইছোঁহি আৰু। তাৰপিছতে আমি টেবুলখন চেঞ্জ কৰি ল'লোঁ। মানে আগৰ টেবুলখনো সেই সোমাই এণ্ট্ৰেঞ্চটোৰ মুখে মুখে হৈছিলে নহয়, সেইকাৰণে এইফালে অকণমান ছাইড হৈ বহিলোঁ আমি আটাইকেইটা। ইহঁতৰ ভোক লাগিলে চাগে, কমটি খেলা নাই, এঘণ্টা দৌৰা দৌৰি ধেমালি। এয়া আমাৰ কফি আহি গ'ল, ইহঁতৰ চাওমিন আৰু তাৰপিছত আৰু কি অৰ্ডাৰ কৰিছিলে তাহাঁতি, বেবিকৰ্ণ, সেইকেইটা অলপ দেৰি হ'ব বুলি কৈছে। আমি কফি খাওঁ মানে সেইকেইটা আহি যাব আৰু বস্তুকেইটা। কফি কাপ চুগাৰ ফ্ৰী চেনি দিছে ইয়াত, মানে 2টা পেকেট দিওঁতেহে অকণমান মানে। আৰু ইয়াৰ কফিটো আপোনাৰ গোটা কফিটো যে সেইটো দি বনায় কেপাচিনো, মানে ইয়াত পাউডাৰ কফিটো নিদিয়ে। মই 2 পেকেট চেনি দি দিলোঁ ইয়াত, তেতিয়াহে অকণমান মিঠা হৈছে। চুগাৰ ফ্ৰী চেনি যে, সেইকাৰণে মানে মিঠাটো ইমান মানে হোৱা নাই। কফি এনেই অকণমান তিতাকৈ খাই ভাল লাগে। আৰু কফিৰ কাপটো বহুত কফি দি দিছে, মই কফি খালেও ইমান কফি নাখাওঁ। ডিছপ'জেলত যিটো কফি কাপ থাকে, তাৰ কফিটোৱে হৈ যায়, সেই তাৰে 2 কাপমান কফি হ'ব ইয়াত। মই ইমান চাহ কফিবোৰ নাখাওঁ বাৰু, এতিয়া মানে আজি খাবলৈ মন গ'ল, সেইকাৰণে অৰ্ডাৰ কৰিলোঁ বাৰু কফিটো। তেনেকৈ মই প্ৰায় কফি নাখাওঁ, খালেও মই ৰঙা চাহ একাপ খাওঁ। এনেকৈ কফি খালোঁ, ইহঁতেও এতিয়া ইহঁতৰ কাৰণে আহিবহে খানাটো। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ ঠাইডোখৰ? আৰু ৰেষ্টুৰেণ্টখনৰ মানে ভিতৰৰ ইণ্টেৰিয়ৰটো ইমানেই ধুনীয়া নহয়, মই কেইটামান বস্তু মাৰ্ক কৰি লৈছোঁ। মানে অকণমান কেতিয়াবা ঘৰতো আমি ইউজ কৰিব পাৰোঁ, তাৰমানে তেনেকুৱা। আমাৰ এওঁ কৈছে কফি কাপ একদম তিতাই হৈ আছে বোলে। চেনিটোৱে তেনেকুৱা হ'বই আৰু, এনেকৈ কৈছোঁ আৰু। নেন্সি আমনি লাগি গৈছে, ইমান দেৰি কৰিছে আৰু মানুহৰো বহুত ভিৰ ইয়াত। ওপৰতো আছে বোলে, মানে তেনেকুৱা যিবিলাক মানুহ লজিঙত থাকে ওপৰত, তাহাঁতকো খানা দিব লাগে। ৱেটাৰটোক মই সুধি আছোঁ, ইমান দেৰি হৈছে। সিহঁতি বনাই আছোঁ বুলি কৈছে। ইহঁতৰ খানাটো অহাৰ পাছতো দেখুৱাব নোৱাৰিম চাগে, ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। মানে খেলখিনি দেখুৱাৰ কাৰণে বেছি দীঘল হৈ গ'ল। কফি কাপ খোৱালৈকে আপোনালোকে চাই লওক আৰু, এইডোখৰ আৰু ভিডিঅ' নকৰোঁ আৰু মই। ইমান দীঘল ভিডিঅ' আপোনালোকে চাই আমনি পাব ন। প্ৰিয়াঞ্চিয়ে খেলৰ কথা কৈ আছে মোক, এইটো খেলোঁতে সেইটো হ'ল, সেইটো খেলোঁতে সেইটো হ'ল, বুজাই আছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।